এখন চাইকেল ল আমি তিনিটা চলাওঁ মই সদায় আগত বহো ই আগত বহে চাওক কেম চাওক ভিতৰত গোটেই বস্তু থোৱা আছে আপুনি আৰামছে থাকিব পাৰিব ইয়াতে Say goodbye yet. Can I change your mind? 'Cause I don't think we're finished until I cross the line. 'Cause I can't let you go. I want you to know that I will make you mine. 'Cause দীপদা বদলা হ'ব হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপুজ ব্লগ আজি এটা নতুন জেগাতে আহিছোঁ নতুন জেগা মানে কি জানেনে এইটো চাই লওক মোৰ হাতত কি আছে আমলখি যদি খায় আপুনি আমলখি খায় ৰঙালাও খায় কি খায় ইয়াতে কি পায় চব পায় ইয়াতে মানে কি কিমান বিঘা মাটি আছে তাই 30-40 মান আছে চাগে 30-40 বিঘা মাটি পুৰা খেতি আছে ইয়াতে চব গছ আছে ইয়াতে যিমান ধৰণৰ আপোনাক গছ লাগে চব গছ আছে get to know you well. You well. In the only stairs we'll be together for real. ভিডিঅ'টোত আপোনালোকে পিকচাৰ কোৱালিটি ইমান ভাল নাপাবও পাৰে মানে কি আমি আহোঁতে অকণমান গধূল হ'ল এতিয়া 5টামান বাজিল দিয়ক 5টামান বজাত আমি আহিছোঁ আহি পেলাই মানে ৰিজৰ্টখনত আহিলেও মানে আহি পেলাই আপোনালোকৰ বস্তুখিনি দেখাব বিচাৰিছোঁ যিখিনি দেখাব পাৰোঁ সেইখিনি দেখাম আমি ভাবিছিলোঁ কি 40 বিঘামান মাটি আছে কিন্তু ভিতৰত আহি পেলাই গম পালোঁ যে 40 বিঘা নাই বহুত বেছি মাটি আছে ইয়াতে প্ৰায় আপোনাৰ 200মান বিঘা মাটি আছে ইয়াতে 200 বিঘা মাটিত এওঁলোকে খেতি কৰিছে ৰঙালাও তাৰপিছত জিকা ভোল ভেন্দি যি গোটেই আৰু খেতি কৰিছে ইয়াতে মজাকৈ খেতি কৰিছে তাৰপিছত সেইটো চাইডত আছে আপোনাৰ এইটো পাগলদিয়া নদীটো আছে সেইটোত যাম এতিয়া এটা কথা কি জানে মানে কি আপুনি যদি কৌহাৰ ৰিজৰ্টত আহি পেলাই 20 টকা হেৰি দিব লাগে মানে টিকট কাটিব লাগে 20 টকা আমি 20 টকা তিনিটা টিকট কাটিছোঁ এইবিলাক দেখিছেনে এইবিলাক চাইডত যে আছে এইটো টিকট নকাটাকৈ আহিছে মানে চাইডেৰে পাৰ হৈ আহিছে এইটো সুবিধাও কৌহাৰ ৰিজৰ্টত বৰ্তমান আছে বেছি দিনলৈকে নাথাকে পানী বাঢ়িলেতো আহিব নোৱাৰিব ন এতিয়া আৰু খোজকাঢ়ি পেলাই সেইটো চাইডৰ পৰা আহিছে মানে টিকট নাকাটিলেও হয় ইয়াত আহিলে গম পাইছে নাই আছে এইটো জীয়ন জোনাক মোৰ লগৰে হয় ই মানে কি গান ধুনীয়া গান গায় প্লেবেক ছিংগাৰ হয় ধুনীয়া গান গায় আপোনালোকে যদি ইয়াৰ হেৰি চাই গান আপুনি শুনে যদি একবাৰ শুনিলে আপুনি নেক্সট টাইম আকৌ শুনিব মন যাব ধুনীয়া গান গায় আমি মানে সৰুৰ পৰা একেলগে ডাঙৰ হোৱা একেলগে মানে ইমানৰ পৰা একলগত আছোঁ আমি ইমানৰ পৰা একদম বাচ্ছাৰ পৰা মানে কথা ক'বা যেতিয়া পৰা হৈছোঁ ন তেতিয়াৰ পৰা একলগত আছোঁ আমি গান ধুনীয়া গান গায় আমি বাৰু আপোনালোকক ই যেতিয়া মানে হেৰি কৰিব গান ৰেকৰ্ড কৰিব যেতিয়া ষ্টুডিঅ'ত ৰেকৰ্ড কৰিব তেনেকৈ মই হেৰি ব্লগ এটা বনাম বুলি ভাবি আছোঁ বনাই পেলাই আপোনালোকক দেখাম আপোনালোক হেৰিটো আৰু মোৰ লগত আছে এইটো দীপ কাশ্যপ এওঁ হৈছে আপোনাৰ হেৰি নলবাৰীতে ঘৰ টাইকাণ্ড শিকায় এওঁ স্কুল আছে এখন টাইকাণ্ড শিকায় টিচাৰ কৰে এখেতে আৰু এখেত ব্লেক বেল্ট ৰেড বেল্ট গোটাই আছে এখেতৰ বেয়া মাৰিব কিন্তু চব পায় বেয়া মাৰিব কিন্তু আপোনালোকে যদি এনেকুৱা আছে স্কুলত আহি শিকিব পাৰে এখেতে ভাল শিকায় মানে হেৰি আছে মই স্কুলত গৈছিলোঁ ছদ্ম নাম এটা আছিল নকওঁ মই পিছত যদি পাৰোঁ কম ছদ্ম নাম মানে ইয়াৰো আছে গোটেইকেইটাৰে আছে
চবৰে আছে আগতে নাম মোৰ নাই আজি এওঁ নাই। নয়নক মিছ কৰি আছো আজি নয়নক মিছ কৰিছোঁ বাকী মানে আমি নয়ন মই আমি বাচ্ছাৰ পৰা একেলগে ডাঙৰ হৈছোঁ আমি মানে যেতিয়া ধৰক আমাৰ হেৰি আছিলে তেতিয়া বাইক চাইক ইমান নাছিলে না এখন চাইকেল আমি তিনিজন এখন চাইকেল লওঁ আমি তিনিটা চলাওঁ মই সদায় আগত বহো ই আগত বহে মই চলাওঁ নয়ন পাছফালে বহে কেতিয়াবা নয়নে চলাই মই পাছফালে ই আগত থাকে খালি আৰু বাইক যেতিয়াৰ পৰা বাইক আহিল মই মাজত বুকুৰ বিষ এতিয়াও আছে ইয়াত দুটাই পুৰা ঠেকি আনে মোক। মানে কি আমি বাইকত ইমান পৰিছোঁ নহয় একদম আমি যাওঁ এটা ৰাস্তা সৰু ৰাস্তা আছিল নতুন যেতিয়া মানে কলেজত যাওঁ সৰু ৰাস্তা এইটো ৰাস্তা বহুত নিয়ৰ চিয়ৰ পৰি থাকে সেইটো ৰাস্তাত আমি প্ৰায় মানে 10-12 বেছি পৰিছোঁ সেইটো ৰাস্তাত ৰাতি 12টা এটাতো বাইক ধোৱা ৰেকৰ্ড আছে মানে সেইবিলাক কথা এতিয়া মানে আমি আলোচনা কৰি আছোঁ মানে আমাৰ মনত পৰে সেইবিলাক কথা সৰুকালৰ কথা দিয়কচোন আজি প্ৰায় বহুত দিনৰ মূৰত লগ পালোঁ ইয়াক বহুত ভাল লাগিল বহুত দিনৰ মূৰত লগ হৈছোঁ আমি ঠিক আছে বাৰু কৌৱাৰিজাতখন আমি আহিলোঁ কিন্তু আহিব লাগিছিল জল্দি আমি অলপ বেলেগ কাম আছিলে হঠাৎ প্লেনিং হ'ল বোলে কৌৱাৰিজাতখন এবাৰ চাই আহোঁ ভিডিঅ' বনোৱাৰ কথা নাছিলে তথাপিতো ভাবিলোঁ কি আহিছোঁ যদি ভিডিঅ'টো এবাৰ বনাই পেলাই আপোনালোকক দেখাওঁ আপোনালোকে যদি আহিব পাৰে ইয়াতে খুব ভাল লাগিছে আহি পেলাই কাষত চাওক এইটো হেৰি পাগলদিয়া নদী বৈ আছে পাগলদিয়া নদী পূৰা একদম পাগলদিয়া নদী এইটো আমি এতিয়া কৰিছোঁ জানে আমি এতিয়া আছোঁ দ্বীপ মানে কি এইটো হেৰিত আছোঁ মানে চৰ অঞ্চল এইখিনি মানে কি আপোনাৰ নদী দ্বীপ এইফালেও নদী আছে এইফালেও নদী আছে দুটা চাইডে নদী আছে আমি নদীৰ মাজত আছোঁ ধুনীয়াকৈ বনাই থোৱা আছে নদীৰ মাজতো সেইটো হেৰি বনাই থোৱা আছে সেইবিলাক বনাই থোৱা আছে বাকী আপুনি যদি ফটো শ্বুট কৰিব আহে ইয়াতে ফটো শ্বুট কৰিবৰ কাৰণে গ্লাছ চাছ খোৱা একদম ধুনীয়াকৈ বনাই থোৱা আছে আৰু ইয়াতে বহুত ভিডিঅ' শ্বুটিং হয় গান শ্বুটিং হয় এইবিলাক হৈ থাকে ইয়াতে জেগাটো আহি ভাল লাগিছে মানে কি আপোনালোকক কৈছোঁ সেইকাৰণে মানে ভিডিঅ'টো গধূলি হ'লেও পিকচাৰ কোৱালিটি বেয়া হ'লেও বনাইছোঁ আৰু ভিডিঅ'টো মন্দিৰৰ পৰা বেছি দূৰ নহয় আপুনি নলবাৰী গণেশ মন্দিৰেদি সোমাই পেলাই এড্ৰেছটো ক'চোন নলবাৰী গণেশ মন্দিৰৰ পৰা ধমধমা ৰোড বেছি দূৰ নহয় তাৰ পৰা 6-7 কিলোমিটাৰমান হ'ব চাগে আহিলে পাই যাব মাথৰি আহিব লাগে গণেশ মন্দিৰৰ পৰা সোমাই আহি আপোনালোকে আহাৰ ৰাইট চাইডে গেটখন পাই যাব কহুৱা ৰিজৰ্টৰ সোমাই আপোনালোকে আহক ইয়াতে বেছি নহয় 20 টকা টিকেট এণ্ট্ৰি টিকেট 20 টকা আহি যাওক বিন্দাছ একদম পূৰা ফুৰিব পাৰিব আপুনি কিন্তু গধূলি নাহিব দেই আমি আহোঁতে দেৰি হৈ গ'ল আপোনালোকে ৰাতিপুৱা ভাগত আহিব আহি পেলাই পূৰা ফুৰিব পাৰিব ইয়াতে বহুত ডাঙৰ এলেকা এইটো ইয়াতে কেম্প কৰি থাকিব পাৰে এইটো কেম্প চাওক ভিতৰত গোটেই বস্তু থোৱা আছে আপুনি আৰামছে থাকিব পাৰিব ইয়াতে কেম্প কৰি আপুনি থাকিব পাৰে ঠাণ্ডা নালাগিব ইয়াতে না ঠাণ্ডা ক'ত পায় মজা এইটো বস্তুটো আপুনি ইয়াতে কেম্প কৰি থাকিব পাৰে কোনোবা কৰিছে মই বাৰু থকা নাই মই নাথাকোঁ আজি কোনোবা কৰিছে মই বহি পেলাই ইয়াতে আপোনালোকক দেখালোঁ আপোনালোকে আহিব আহি পেলাই ইয়াতে থাকিব পাৰিব মজা কহুৱা ৰিজৰ্ট মানে এটা গান মনত পৰিছে গানটো কি জানে কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা সাৱতি মানে আপুনি যদি ইয়াত আহি পেলাই আপুনি ইয়াত হেৰি কৰিব পাৰে মানে পিকনিক ইয়াত খাব পাৰে তাৰপিছত ইয়াতে কেম্প কৰি থাকিব পাৰে ৰাতি কেম্প কৰি থাকিব পাৰে এইখিনি সুবিধা আছে বাৰু এইখিনি আজিলৈকে ইয়াতে ৰাখিছোঁ কেনেকুৱা পাইছে জনাব যদি ভাল পাইছে ভিডিঅ'টো মোৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাব ঠিক আছে বাৰু এতিয়া ৰাখিছোঁ বাই বাই জয় অসম জয় হিন্দ বাই বাই